নগেন তই সোনকালকে আনা তোক মই ধুনীয়া বস্তু এটা দেখাম আরে কি বস্তু কোৱা না দিতা তই সোনকালকে লৈ আনা এইটো নগেন আহিলে ও মা এইহপা ইমান বম কাৰ ও কোনা নগেন তই দেখা নাই কাৰ ঘৰ আছে যাৰ ঘৰ আছে সিহঁতৰে কি সঁচাকে ঐ খগেন ইমান সোপা তই আনিছ আপু মোৰ ভাগৰ মোক দেউতাই আনি দিছে কালিলে পৰহিলে দেৱালী পালেহি নহয় এইবাৰ ঠিকছে ফুটাম দেৱালীত এইবাৰ চব লৈ আনিছো পুষ্পা বম ৰাছিয়ান বম ইংলেণ্ড বম কলগছ চব পুষ্পা বমৰ লগত হিমু মামা বমো লৈ আনিছে এইবাৰ বহুত বম লৈ আনিছো এই কাৰ্টুনটো ডাঙৰতে মোৰ পুখুৰীদি বম পাতিছে ও মাই গড তই ইমান সোপা বম ফটকা আনিলি নগেন দেখিলি আমাৰ খগেনক মই কিমান মৰম কৰো সি লাগে বুলি কওঁতেই মই লগালগ গুৱাহাটী হ'লচেললৈ গৈ আনিলো কাৰ্টুনে খগেন এটা ফুটাই দেখা না কেনেকে ফুটে এই নাই নুফুটাবি এই খগেন ই বহুত বুদ্ধি ই নিজে পইচা খৰচ নকৰে তই পইচা খৰচ কৰি আনিছ সি এনে ফ্ৰীতে শুনিব বিচাৰে তই নুশুনাবি ফুটাই নগেন আজি নুফুটাও নহয় দেৱালী দিনাহে ফুটাম সেইদিনাখনে চাবি দে খগেন বল পিছফালে যাওঁ বমখিনি ৰ'দত দি যাওঁ নহ'লে নগেনে চাই মুখ লগাই পেলাব বলা খগেন আজি ভালকে ৰ'দত দিম দেই দেৱালীৰ দিনা ঠিকছে ফুটাম নগেনক শুনাই দিতা নগেনৰ বাপেক যিহে চিপিৰা তাক আনিয়ে নিদিয়ে তালে বেয়াই লাগে নগেন তই টিন এটা লৈ কোবাই থাকিবি দাম কৰি বমহে দেখাব মোক মাতি আনিছিল ময়ো আনিম নহয় দেউতাক কমগে কি হলো বোপা কালিলে পৰহিলে দেৱালী পালেহি নহয় মোক বম ফটকা লাগে বলা কিনিবলৈ যাওঁ হেত বোপা তই বৰ বেয়া কাম কৰিব লৈছ দেই ই দেৱালীত বাৰু মানুহে বম ফটকা ফুটাই নে হেত তোক মই সেইটো কথা কোৱা নাই নহয় তোক মই কৈছো যে এইবিলাক বম ফটকা কিনি একো লাভ নাই এইবিলাক এনে পইচা খৰচহে একো পইচা খৰচ নহয় সবে কিনি বম ফটকা হে খগনেও কিনিছে আজি দেখি আহিছো এক কাৰ্টুন লৈ আনিছে গোটে বমে বম ভালহে আকৌ তেতিয়া হলে সি এক সপাহ কিনিলে তেতিয়া তই নিকিনিলেও হ'ব সি পুৰা ফুটাই থাকিব তই চাই থাকিবি কাম নাই আৰু মোৰ সি পুৰা মজাছে ফুটাই থাকিব মই কি চাই থাকিম ভেবা লাগি চাই থাকিবি সি বমটো ফুটাব ধামকে ফুটিব সিও শুনিব তইও শুনিবি তাৰ পইচা গ'ল তোৰ নগ'ল দেখিলি কি মজা কাৰবাৰ তুমিহে পাৰিবা এনেকে লোকৰ বমৰ মাত শুনি থাকিব মই নোৱাৰো মই নিজে ফুটাম মোক আনি দে গৈ বলা তই কথাটো একদম বুজি নাপালি দেই এইবিলাক নিজে ফুটাব নালাগে নহয় লোকে ফুটালে শুনিব লাগে আৰু চাবহে লাগে আগতে আমি সৰু হৈ থাকোতে এনেকে কিমান দেৱালী কটাই দিলো ঠিক নাই লোকৰ বম ফটকা মাত শুনি নিজে ফুটালে পইচা সোপা এনে পানীত যায় তাৰ সলনি লোকৰ শুনি থকাই ভাল এইবাৰ দেৱালীত তই মোৰ লগত ওলাবি দেই তোক মই বমৰ মাত শুনাম ঘূৰাই নালাগে বুলি কৈছো নহয় নালাগে মোক বম ফটকা লাগিবই বলা দোকানলৈ যা মোক বম ফটকা কিনি দিবা তুমি এইবিলাক শুনি থাকিবা লোকৰ বমৰ মাত মই নুশুনো নিজে ফুটাম বলা দোকানলৈ কেতিয়াবা ল'ৰাটোৰ লগত কি লাগি আছে হে মই ভিতৰৰ পৰা শুনি আছো তাক দেৱালী বম ফটকা লাগে বুলি কৈছে তাক কিনি নিদিয়েনো কিয় তাক মই বুজাইহে আছিলো বাদ দিয়ক মই চব শুনি আছিলো আপুনি তাক কি বুজাই আছিলে তাক সোনকালকে দোকানত লৈ যা বম ফটকা কেইটামান কিনি দিব ইয়াকতো মই তাকে কৈ আছিলো ব'লা এতিয়া উপায়তো নাই দেৱালী পালেহি বম ফটকা কিনিবই লাগিব বল কিনি দিওঁগে ব'লা কিনি দিওঁ তই নহ'লে তোৰ মাৰেহে কলিজা খাব বম ফটকা নিকিনিলে বম হলচেলেটত আলু বম পিয়াজ বম নেহৰু বম ধনিয়া বম মামা বম ৰকেট কলগছ আহত গছ চেগুন গছ কেৰুণ্ডা কুমিটি কেঁচু জেঠি বিছা বতি এখন বম ফটকা দোকান নে কীট পতংগ দোকান দাদা আৰু ভাইটি আহা বম ফটকা লাগিব নেকি সোনকালকে লৈ যোৱা নহ'লে শেষে হ'ব এতিয়া দাদা লাগিছিলে মোক বম ফটকা লৈ যোৱা তেতিয়াহ'লে কি চাই আছা এই সোপা চোৱা কিমান সোপা বস্তু আনি থৈছো মই দেৱালীত ইমান সোপা বস্তু আছে কি আছে সব আছে তোমালোকৰ মন পছন্দ আকাশলৈ উৰি যোৱা ৰকেট আছে মাটিৰ হাঁহে ঘূৰা দি ঘূৰা কেৰুণ্ডা আছে কাণৰ পৰ্দা ফলা বম আছে দিম নেকি মজা মোক সব লাগিব দাদা এইবোৰ কিমাননো বম ফটকাৰ দাম এইবোৰ বেলেগ দামৰ আছে আপোনাক কেনেকুৱা লাগিব কওক দামীও আছে কম দামীও আছে হাতী গোবৰৰ নিচিনা একদম ফচফচীয়া ফটকা দেউতা মোক ডাঙৰবোৰ লাগিব সৰুবোৰ নালাগে কিনি দিয়া না কলগছ ডাঙৰ লৈ দিয়া বমো ডাঙৰ লৈ দিবা দেই ৰচোন বাৰু চাই লওঁ দাদা এইবোৰ ডাঙৰবোৰ কিমান দাম হ'ব সেইবোৰ ডাঙৰবোৰ অকণমান বেছিয়ে ডাঙৰ হ'ব এইটো কলগছৰ বাকচৰ দাম হ'ল 200 টকা আৰু যদি চিংগল এক পিচ কেল কিনে নহয় এক পিছত 20 টকা আৰু এইটোত থাকে 10টা কৃষ্ণ এইবিলাকৰ ইমান দাম নে দাদা ডাঙৰ বিচাৰিছে দাম হ'বই আৰু এইকেইটা বম তাতকৈও দামী এইকেইটা বমৰ বাকচৰ দাম হৈছে এটাত 400 টকা আৰু থাকে 12টা বম ৰূপা শুনিছা এয়া বম ফটকাৰ দাম নালাগে এইবিলাক কিনিব এনে গোটেই পইচা সোপা পুৰি চেচ কৰিব ৰাতি ধাম পুতাই নহ'ব মোক লাগিবই বম ফটকা ইয়াত ইমান ধুনীয়া বম ফটকা আছে ডাঙৰকেইটা নোলোৱা যদি মোক সৰুকেইটাই কিনি দিয়া এই সৰু কেইটাৰ দাম কিমান সৰু আপোনাৰ জগমগ আছে জগমগ এপেকেটত 40 रुपया আৰু গোটেই বান্দটোত অনলি 200 रुपया 4 পেকেট থাকিব আপোনাৰ 120 रुपया বাছি যাব ৰাতি গৈ মাল খাব পাৰিব কৃষ্ণ পিছে হেৰি নহয় বম ফটকাবোৰ যে ইমান দাম কৈছে এইবিলাক ফুটিব নে নুফুটিব হেমেকা নেকি আকৌ নুফুটিলে পইচা সোপা এনেই যাব নহয় দাদা আপুনি কি কথা ক'ব আহিছে মোক দেখাত লাগিছে জানো মই যে হেমেকা মাল বেচিম বুলি তেল নমৰা ঘুগুনি এই সোপা হোটেলৰ মিঠাই নে বম ফটকা বুঢ়া স্কচ তুমি
ফটিকদা ময়ো আহিলোঁ বম ফটকা নিবলৈ। আহিয়ে দোকানীয়ে যিটো কথা শুনিলোঁ মেথা গৰম হৈ গ'ল। তাকেহে দোকানী যিবোৰ কথা বম ফটকাবোৰ ইমান দাম কৈছে মই কৈছোঁ নহয়। বাদ দিয়কচোন, আপোনালোকে বম ফটকা কিনিব অকলে অকলে আহিলে মোক নামাতিলে। বুঢ়া স্কচ বেয়া চেয়া নাপাবা আৰু আহোঁ বুলি অহা নাই নহয়। নগেনে পটতকৈ তত নাইকিয়া হ'ল। যাওঁ ব'ল বম ফটকা আনিমগে, পটাপট আহিলোঁ, তোমাক লগ ধৰিব সময়ে নহ'ল। সেইটো কথা পিছে কি কিনি দিলে নগেনক? একোকে ল'ব পৰা নাই, তেতিয়াৰ পৰা চায়ে আছোঁ ইমান দাম কৈছে বম ফটকা সোপা। দোকানী দাদা কিয় ইমান দাম কৈছে? মানুহে যে বস্তু কিনিব পৰা নাই। আৰে দাদা তেওঁলোকক লাগে ডাঙৰ ডাঙৰ কলগছ, ডাঙৰ ডাঙৰ বম, সেইকেইটা দাম হ'বই, কম দামী আছে নিনিয়ে নহয়। ফটিক দাদা কম দামীবোৰ লৈ লওক আকৌ। তাকে কৈছোঁ মই ইয়াক, বোলো কম দামীবোৰ লওঁ, তাক আকৌ বোলে সৰু সৰুবোৰ নালাগে, একদম ডাঙৰ ডাঙৰবোৰহে লাগে, সেইবিলাকৰ যিমান দাম কেনেকৈ কিনা? নগেন বোপা কি হ'ল তোমাৰ? ইমান সৰু সৰু ল'ৰা ইমান ডাঙৰ ডাঙৰ বম নুফুটাই নহয়। এইবাৰ এই সৰুকেইটাই লৈ যোৱা, পাছত নিজে চাকৰি কৰিলে বাছি লৈ যাবা একদম ডাঙৰ ডাঙৰ। দিয়া সৰুকেইটাকে কিনি দিয়া, পাছত নহ'লে মই একোডালে নাপাম, ডাঙৰনো নাপাম সৰুও নাপাম। পাছত দেৱালী দিনাখন মুখেৰেহে ফুটাব লাগিব দাক দাককে। দাদা এইবাৰ মোক দেখাবচোন বম ফটকা পুৰা তাগৰা মাল দিব, একদম জহা মাল, যাতে ইয়াত ফুটিলে ভাদে ঘৰলৈ শুনে। ৰ'ব দাদা আপোনালৈ এনেকুৱা হেভি মাল ওলাইছোঁ নহয়। এনেকুৱা হেভি বম ইয়াতে ফুটালে আপুনি ভাদে ঘৰত বাদ দিয়ক, ভাদে গোটেই 14 গোষ্ঠী ঘৰলৈকে মাত যাব। এইটো লওক হিমু মামা বম। বাবা এইটোহে আচল মাল, এইটো ফুটিলে মাত দিব নেকি? দাদা আপুনি কি কথা ক'ব আহিছে? আজি ৰাতিপুৱা মই ইয়াৰ পৰা বম এটা ফুটাইছিলোঁ, একেবাৰে মোৰ কাণৰ পৰ্দা ফাটি গ'ল, এই মাত্ৰ দৰ্জিৰ ওচৰত চিলাই আনিছোঁ। সৰু কেঁচুৱা পেলপেলীয়া গো মৰিলোঁ, যিটোহে বম আৰু এইটো। দাদা এইটো লাগিবনে নালাগে কওক, পেকিং কৰি দিম নেকি? নকৰিব ৰ'ব, দামটো কিমান কৈ লওক আকৌ। দাদা দামটো একদম 16 বছৰীয়া ছোৱালী নিচিনা, অনলি 500 रुपया। 500 টকা এক বাকচ বমৰ দাম। আৰে মাল চাইহে দাম, দেখা নাই কিমান হেভি বম। এইকেইটা আপুনি ঘনাই ঘনাই নুফুটাব, এঘণ্টাৰ মূৰে মূৰে এচুত দিব, আৰু এৰা পেচা মানুহৰ ওচৰত নুফুটাব, মানুহে হাগি দিব। হয় নেকি? তেতিয়াহ'লে এইটো 1 নম্বৰ ৰাছিয়ান মাল, ইয়াক চাইড কৰি থওক। ইয়াক কিনিব লাগিব, আৰু বেলেগ কিবা চাই লওঁ। আৰু কি লাগিব কওক? এইবাৰ কলগছ এটা দেখাওক, একদম ডাঙৰ কলগছ। ৰ'ব নগেন বোপা ৰ'বা দেই, মই চাই লওঁ, তাৰপাছত তোমাক বস্তু কেইটামান কিনি দিম বাৰু। চাই লওক আপুনি। এইটো লওক দাদা, কলগছৰ পুতে কলডিল। গৰু নেগুৰ, এইটো ইমান ডাঙৰ নে? দাদা এইটো একদম 1 নম্বৰ মাল। দেখিছেনে নাই আপুনি চাইজটো কিমান ডাঙৰ? গোটেইটো কলডিলৰ সমানেই, সেইকাৰণে ইয়াৰ নাম হৈছে কলগছৰ পুতে কলডিল। এইটো বহুত দেৰি জ্বলিব ন? কিমান দেৰি জ্বলিব বাৰু? এইটো আপুনি এবাৰ জ্বলাই লওক, তাৰপিছত আপুনি চকী এখন পাৰি বহি লওক, চশমা পিন্ধি লওক, পুৰা চাই থাকক, আপুনি ভাগৰি যাবগৈ। মই ইয়াতকৈ আগৰবাৰ দেৱালীত এটা জ্বলাইছিলোঁ, আজিলৈকে জ্বলিয়ে আছে। এইটো কিনাই ভাল দেখোন। দাম কিমান এইটোৰ? অনলি 250 rupees। এইটো কিনিব লাগিব, এতিয়া চাইড কৰি দিয়ক, বেলেগ কিবা চাই লওঁ। আৰুনো কি চাব, বম এটা আৰু চাই নেকি? একদম স্পেচিয়েল বম, অকল 1 পিচ পাব। চাওঁ দেখাওকচোন কেনেকুৱা। এই দুটা লওক দাদা, 1 নম্বৰ মহাশক্তি, জয় আৰু বিজয়, বুন্দিয়া আৰু ভুজিয়া, 1 চুট ফুটাই দিব, গোটেই গাঁও হিলাই পঠিয়াব। সঁচাকে নেকি? গোটেই গাঁওখন হিলাব পাৰিব জানো? কেলে নোৱাৰিব? ইহঁতৰ চাইজ দেখিছেনে নাই কিমান ডাঙৰ? ইহঁতক নৰ্মেল চিকলিৰ পৰা বনোৱাই নাই, ইহঁতক বনোৱা হৈছে গৰুৰ ৰছীৰ পৰা। গৰু এৰাল দিয়া ৰছী মেৰিয়াই ইহঁতক বনোৱা হৈছে। মইনা কলিজা, আজিকালি গৰুৰ ৰছীৰ পৰাও বম বনাব ধৰিলে। আৰে দাদা আপুনি এইটো এবাৰ নি চাওক না, য'ত মানুহ বেছি ভিৰ হৈ থাকে তাতে এইটো জ্বলাই দিব, গেমেকে উঠিব, গোটেই সোপা কাণ একদম বেৰেল খাই পৰিব। এইটোহে আচলতে কাণ বেৰেল খোৱা বমহে ন? হ'ব বাৰু থৈ দিয়ক, এইটো লৈ যাম, চুটনগাঁৱত ফুটাই দিম, গোটেই চুটনগাঁও কঁপি যাব দেৱালীৰ দিনাখন। আৰু এটা স্পেচিয়েল আছে ৰ'ব, দেখাইছোঁ। সেইটো লওক দাদা, ফুচফুচি বম। মালপোৱা মৰিলোঁ, যিটোহে বমৰ নাম ক'লে। ৰাম কৃষ্ণ, এইকেইটা কেনেকুৱা বম? এইকেইটা কেনেকৈ ফুটে? দাদা এইটো বেলেগ ফুটে, ফুচফুচকে, আৰু ফুটোতে গান গাই যায়। ফুচফুচনি মইনা ফুচ পেটিকোট পিন্ধি লওঁ ফটাফট, মাৰ এজানি ল'বি ঐ কাফত, কাণ বেলেগ খুৱাই পেলাম ফটাফট। আদা পিঠা মৰিলোঁ, যিটোহে গান গালে। মই বম ফটকা নিকিনো, ঘৰতে যাওঁ। যায় ৰ'ব নাযাব, মই এনে ধেমালিহে কৰিছোঁ, এইকেইটা কিট কাট। হয় নেকি? এনেকুৱা ধেমালি নকৰিব আকৌ, মই ভয় খাই গৈছিলোঁ নহয়। আৰে দাদা এইকেইটা কিট কাটহে, বেলেগ ভাল লাগে, আপুনি লৈ যাওকচোন। এটা এটাকে জ্বলাই দিব, একদম দমদমকে মাৰে আকাশত গৈ, গোটেইখন মেল খাই যায়। হৈ যাব, এইটো দি দিয়ক। মোৰ হৈ গ'ল, আৰু একো নালাগে। বাকী এই ল'ৰাটোক কি লাগে দি দিয়কচোন। ভাইটি এইফালে আহা আগবাঢ়ি। নোযোৱা কিয়? কি লাগে বাছি লৈ লওঁ। নগেন কি লাগে লৈ লোৱা, আধা পইচা মই দি দিম। মোক দিয়ক জগমগ 2 বাকচ, আলু বম 1 বাকচ, কলগছ 1 বাকচ, তাৰ পৰা কেউণ্ডা 1 বাকচ, আৰু ৰকেট বম 1 বাকচ। আৰু ফেটেকা নালাগে নেকি? ফেটেকা লৈ যোৱা, আকৌ বেলেগ ফুটে ফেটেক, অনলি 10 रुपया। পাহৰিছিলোঁ, ফটকাও 5 পেকেট মান। আৰু ফুলজাৰি নলোৱা নেকি? ফুলজাৰি লৈ লোৱা আকৌ। ফুলজাৰি বহুত বেলেগ কালাৰৰ আছে, কেনেকুৱা লাগিব চাই লোৱা। হালধীয়া, ৰঙা, ক'লা, বগা,
সেউজীয়া আছে চবৰে দি দিয়ক এক পেকেট গোটেই দোকানকে উঠাই দিবি নেকি এই ল'ৰা আধা পইচা কিবা স্কচ দাদাহে দিব আধা যে মই দিব লাগিব সেইটো কি পইচা নহয় সেইবোৰ খুচখুচীয়া বস্তুবোৰ তুমি লৈ লোৱা বাকী মই হেভি বস্তু লৈছোৱে তোমাকো দিম বাৰু এচুত ফুটাবলৈ এয়া লৈ লওক দাদা আপোনালোকৰ দেৱালী মাল আৰু মোৰ ফালৰ পৰা হেপী দেৱালী থেংক ইউ এণ্ড চেম টু ইউ আপোনালোকৰ বিল হ'ল 3200 रुपया আপোনাৰ 1600 সেই ল'ৰাটোৰ 1600 কিন্তু মই দি দিলোঁ আপোনালোকক 3000 रुपया 200 रुपया ডিছকাউণ্ট লংকেদা মই 2000টো দি দিছোঁ আপুনি 1000টো দি দিয়ক এইটো লওক পইচাটো থেংক ইউ অহা দেৱালী আমাৰ দোকানলৈকে আহিব দেই হ'ব চাওঁ বাৰু এতিয়া ঘৰত যোৱা নেকি বলক আপোনাক পালোঁ ভালে হ'ল এতিয়া আপোনাৰ গাড়ীত যাম সোনকালে যাওঁ ব'লা ঘৰত গৈ ৰ'ম ফটকাবোৰ ৰ'দত দিওঁগে এই বাটত যাওঁতে দি যাম ব'লা